হেল্ল' বন্ধুসকল, চবকে জোহাৰ নমস্কাৰ। আপুনি অসম পুলিচৰ চাকৰিৰ কাৰণে চেষ্টা চলাই আছে নেকি? আৰু যদি চেষ্টা চলাই আছে, প্ৰেক্টিচ কৰি আছে নে এৰি দিলে? কিয়নো এতিয়ালৈকে আমাৰ অসম পুলিচৰ যিকেইটা ভেকেঞ্চি আছিলে সেইকেইটা প্ৰক্ৰিয়া চলি আছে, সেইকেইটা ফাইনেল হোৱা নাই। এতিয়া মেৰিট লিষ্ট ওলাবলৈ বাকী আছে। আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব নে নাই আপোনালোকক জনাবচোন, যদি ভাইবা দিছে। কিমান কিমান নম্বৰ পাইছে যদি জনাব। বৰ্তমান কি হ'ল, এতিয়া ছেকেণ্ড লিষ্ট নোলায় আৰু বছৰৰ শেষৰ ফালে অসমৰ চাকৰিৰ কাৰণে অসম পুলিচেই হওক বা ADRE হওক বা যিকোনো বিভাগত নতুনকে পোষ্ট ওলাব, যিকেইটা ভেকেঞ্চি থাকি যাব, বাকী থাকি যাব। সেইটাৰ কাৰণে চেষ্টা চলাই থাকক। আগন্তুক দিনত আপোনালোকৰ পুৰা প্ৰেক্টিচ চলাই থাকক। আৰু এইবাৰ যদি পোৱা নাই তেনেহ'লে অহাবাৰ পাবলৈ চান্স থাকিব, কিয়নো মামাই এইবাৰ আকৌ ঘোষণা কৰিলে যে আকৌ চাকৰি ওলাব বুলি। তো একটা ভিডিঅ' ক্লিপ আছে, সেই ক্লিপটো মই দেখাবলৈ চেষ্টা কৰিছো। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই, হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। আৰু চাওক, চাকৰিটো যদি কৰিবলৈ চেষ্টা নকৰে, কিয়নো ইয়াত সকলোৱে প্ৰেক্টিচ কৰি আছে, সকলোৱে নিজৰ 100% দি আছে। আপোনালোকক যদি তাতকৈ বেছি দিয়ে তেনেহ'লে আপোনালোকৰ চান্সটো বেছি থাকিব। সেইকাৰণে চেষ্টা কৰি থাকক। আজি নহ'লে কালি, কিবা নহ'লে কিবা নিশ্চয় হ'ব।